হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক মাই ইউটিউব চেনেল ডিপছ ব্লগ। আপোনালোক সকলোকে মোৰ এই ডিপছ ব্লগ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ বৰদোৱা থানলৈ ফাকুৱা চাবৰ কাৰণে। তাত গৈ আপোনালোকক আজি গোটেই প্ৰথম দিনাৰ ফাকুৱা পৰিৱেশ দেখুৱাব পাৰিম বুলি আশা কৰিছোঁ। গতিকে প্লিজ মোৰ এই চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। গতিকে আহক আজি ভিডিঅ'টোৰ ফালে আগবাঢ়ি গৈ থাকোঁ। বৰদোৱা থান বৰপেটা ধাম একান্ত ভকতে কৰে কৃষ্ণ গুণনাম। ধ্বনি শুনি শীতল কৰা প্ৰাণ বৰদোৱা থান বৰপেটা ধাম একান্ত ভকতে কৰে কৃষ্ণ গুণনাম। দবা কাহৰ ধ্বনি শুনি শীতল কৰা প্ৰাণ মধুময় হৰি নাম হে বৈকুণ্ঠ ধাম। মধুময় হৰি নাম হে বৈকুণ্ঠ ধাম সেয়ে কাশী গয়া বৃন্দাবন ভজা খবে হৰিৰ চৰণ হে বৈষ্ণৱ ভজা খবে হৰিৰ চৰণ। বৰদোৱা থান বৰপেটা ধাম একান্ত ভকতে কৰে কৃষ্ণ একান্ত ভকত খবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত থাকা হৰি সাক্ষাতে তথাত বৰদোৱা থান বৰপেটা ধাম একান্ত ভকতে কৰে কৃষ্ণ গুণনাম। কাহৰ ধ্বনি শুনি শীতল কৰা
যাব কাশী গয়া বৃন্দাবন নাম লোৱা মন, নালাগে যাব কাশী গয়া বৃন্দাবন। নৰহৰি গোবিন্দ গোবিন্দ হৰি হৃদয়তে আছে কৃষ্ণ আত্মাৰ ৰূপ ধৰি নাম লোৱা মন, নালাগে যাব কাশী গয়া বৃন্দাবন। ৰাম নামে সাৰ মনাই হৰি নামে সাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ নাম লোৱা মন, নালাগে যাব কাশী গয়া বৃন্দাবন। ও হৰি ও হৰি ও হৰি ও হৰি ৰাম নাৰায়ণ ৰাম হৰি হৰি ৰাম নাৰায়ণ। পুৱা গধূলিতে ধূপ ধূনা জ্বলাবা গোহালিত বান্ধিবা গাই কলিৰ সংসাৰত হৰিক ভজিলে জীৱই পৰম গতি পায় পুৱা গধূলিতে ধূপ ধূনা জ্বলাবা গোহালিত বান্ধিবা গাই কলিৰ সংসাৰে হৰিক ভজিলে জীৱই পৰম গতি পায়। সন্ধিয়া পৰতে আহে মোৰ প্ৰভু দেউকী দি কৰিবা সেৱা ধূপে ধূনা লগাই দিবাগে বঢ়াই কৰিবা চৰণ চুই সেৱা কৃষ্ণ পুৱা